মই মীনাক্ষী মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকক জন্মাষ্টমী উৎসৱৰ লগত জড়িত কেইটামান বিশেষ ৰঙৰ বিষয়ে ক'বলৈ ওলাইছো। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। জন্মাষ্টমী উৎসৱক অতি বিশেষ বুলি গণ্য কৰা হয়। প্ৰতি বছৰে জন্মাষ্টমী উৎসৱ ৰক্ষাবন্ধনৰ ৮ম দিনা পালন কৰা হয়। এইবাৰ 2025 চনৰ 16 আগষ্টত জন্মাষ্টমী উৎসৱ পালন কৰা হ'ব। জন্মাষ্টমীৰ দিনটোত কিছুমান বিশেষ ৰঙৰ কাপোৰৰ তাৎপৰ্য বিভিন্ন ধৰণৰ। জন্মাষ্টমী এই বিশেষ দিনটোত কিছুমান বিশেষ ৰঙৰ কাপোৰ পৰিধান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। কিছুমান ৰং ভগৱান শ্ৰীকৃষ্ণৰ অতিকে প্ৰিয় আৰু এই বিশেষ ৰঙৰ কাপোৰ এই দিনটোত পৰিধান কৰিলে ব্যক্তিজনৰ মানসিক শান্তি আৰু আধ্যাত্মিক উন্নতি সাধন হয়। এই ৰংসমূহৰ বিষয়ে ভালকে জানি লওঁ আহকচোন। হালধীয়া ৰংটো ভগৱান বিষ্ণুৰ অতিকে প্ৰিয় ৰং। ধৰ্মীয় বিশ্বাস অনুসৰি ভগৱান শ্ৰীকৃষ্ণ তেওঁৰ অৱতাৰ। সেয়েহে এই বিশেষ দিনটোত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে জীৱনত সুখ আৰু সমৃদ্ধি বিৰাজ কৰিব আৰু ভগৱান শ্ৰীকৃষ্ণৰ বিশেষ কৃপা আপুনি লাভ কৰিব। সেউজীয়া ৰঙৰ সম্পৰ্ক আমাৰ সেউজীয়া প্ৰকৃতিৰ সৈতে জড়িত। ইয়াৰ উপৰিও সেউজীয়া ৰঙক সুখৰ প্ৰতীক বুলিও গণ্য কৰা হয়। সেয়েহে এই বিশেষ দিনটোত সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰিলে ভগৱান শ্ৰীকৃষ্ণৰ বিশেষ কৃপা আপোনাৰ ওপৰত থাকিব। বগা ৰং শান্তিৰ প্ৰতীক আৰু চন্দ্ৰৰ লগত জড়িত। যদি আপুনি এই বিশেষ দিনটোত বগা ৰঙৰ কাপোৰ পৰিধান কৰে তেন্তে আপোনাৰ জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি আহিবলৈ আৰম্ভ কৰিব। গোলাপী ৰং প্ৰেম আৰু সুখৰ প্ৰতীক। এই ৰং শুক্ৰ গ্ৰহৰ লগতো জড়িত। যদি জন্মাষ্টমীৰ দিনা আপুনি গোলাপী ৰঙৰ কাপোৰ পিন্ধে তেন্তে আপোনাৰ জীৱনত প্ৰেম, সুখ আৰু সমৃদ্ধিৰ আগমন ঘটে। নীলা ৰঙৰ প্ৰত্যক্ষ সম্পৰ্ক ভগৱান শ্ৰীকৃষ্ণৰ লগত জড়িত। ধৰ্মীয় বিশ্বাস অনুসৰি নীলা ৰঙৰ কাপোৰ পৰিধান কৰিলে মানসিক শান্তি আৰু জীৱনত অন্যান্য পৰিস্থিতিৰ ভাৰসাম্য ৰক্ষা কৰিব পৰা যায়। ৰঙা ৰঙক জন্মাষ্টমী উৎসৱৰ অতি শুভ ৰং বুলি গণ্য কৰা হয়। ৰঙা ৰং শক্তি আৰু সাহসৰ প্ৰতীক। লগতে ৰঙা ৰং মঙ্গল গ্ৰহৰ লগতো জড়িত। জন্মাষ্টমীৰ এই বিশেষ দিনটোত আপুনি যদি ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰে তেন্তে আপোনাৰ জীৱনত অপৰিসীম শক্তি আৰু সাহসৰ সৃষ্টি হ'ব। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।